নমস্কাৰ, বৰ্ণালী গোস্বামী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছে সৰু মাছ মই আজি আদা পাতেৰে ধুনীয়াকৈ জোল বনাম। ইফালে মই এইখিনি ভজা হৈ গৈছে আৰু মই সিফালে কেৰাহীটোত মই আকৌ মাছ ভাজি আছোঁ। সৰু মাছ খাব লাগে, চকুৰ কাৰণে বহুতেই ভাল। মই আদা পাত কেইটামান চিঙি আনিছোঁ, লগতে আকৌ 2 খুটৰ মই সৰু 2 খুটৰ দেখিছেনে আদা দি দিছোঁ। আজি বহুত খাব মন গ'ল আদা পাতেৰে আজি সৰু মাছৰ জোল। সেইবাবে মই ৰাতি সাজলৈ ধুনীয়াকৈ প্ৰস্তুতি চলাইছোঁ আৰু খাবৰ কাৰণে। সৰু মাছ খাই আপোনালোকে ভাল পায়নে? মোক কমেণ্ট কৰি জনাব দেই। আমাৰ ইফালে এইযোৰ খুন্দনা বুলি কয়। খুন্দনাযোৰ মই ধুনীয়াকৈ তাতে পিচি ল'ম। এইখিনি মই এতিয়া সৰু সৰুকৈ কাটি কিনে তাতে দিম। পাতখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লৈ উঠি মই এতিয়া খুন্দনাৰ ভিতৰত গোটেইখিনি ভৰাই ল'ম। ভৰাই মই এইখিনি পিচি ল'ম। এইখিনি মই এতিয়া মিহি হোৱালৈকে এইখিনি ধুনীয়াকৈ খুন্দি ল'ম। মই খুন্দা হৈ গ'ল। এতিয়া মই ইয়াৰে গোটেইখিনি নহয়, মই ইয়াৰে আধা লৈ মই এতিয়া ধুনীয়াকৈ ৰসটো উলিয়াম। ৰসটো মই উলিয়াই ল'ম। ৰসটো এনেকৈ ৰসটো উলিয়াই ল'ব। ইয়াতে অলপ পানী দি দিম। ইফালে আকৌ মই আঞ্জাখিনি বনাবৰ কাৰণে এইখিনি 2টা পিঁয়াজ কাটি লৈছোঁ। লৈ মাছ ভজা তেলখিনিত মই পিঁয়াজখিনি দি মই অলপ ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজি লৈছোঁ। ভাজি লৈ এতিয়া ইয়াতে মই উলিয়াই লোৱা ৰসখিনিৰ লগত পানী অলপ মিক্স কৰি দিছোঁ। পানীখিনি মিক্স কৰি দি মই পিঁয়াজখিনি মোৰ প্ৰায় ভাজা হৈছে। তাত এতিয়া মই হালধি অকণমান দি দিম। হালধি দি দিছোঁ। হালধি দি ধুনীয়াকৈ এইখিনি আকৌ লৰাই দিছোঁ। এতিয়া মই ৰসখিনি এতিয়া মই ইয়াতে ঢালি দিছোঁ। ঢালি আকৌ ধুনীয়াকৈ অলপ সময় লৰাই দিছোঁ। লৰাই এইখিনি মই 5 মিনিটমান সময় উতলিব দিম আৰু অলপ পানী দি দিম। যিহেতু ইয়াতে আমি মানুহ 4টা হ'ম, এইখিনি নুকুলিব। সেইবাবে মই ইয়াতে আকৌ অলপ পানী দি দিছোঁ। ইয়াতে আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দি ল'ব। মই ইয়াতে নিমখটো দিয়া দেখুওৱা নহ'ল। এইফালে মই মাছ দি দিলোঁ। এইফালে ধুনীয়াকৈ উতলিছে। এইখিনি প্ৰায় হ'বই। ধুনীয়া গোন্ধ আহিছে। এয়া হৈ গ'ল। মই এই চৰিয়াটোতে নুমাই থৈছোঁ। ইমান ধুনীয়া গোন্ধ আহিছে। মোৰ ভিডিঅ'টি যিসকলে চাই আছে সকলোলৈ অশেষ ধন্যবাদ। ভিডিঅ'টি কেনেকুৱা পালে জনাব আৰু মই যেনেকৈ বনাইছোঁ আপোনালোকেও বনাই খাই চাব। ভিডিঅ'টি চাই থকাৰ বাবে ধন্যবাদ।